নমস্কাৰ আজি আলোচনা কৰিম অসমৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্টৰ বিষয়ে আজি 4 তাৰিখ আজি ৰিজাল্ট দিয়াৰ কথা আছিল আজি এতিয়ালৈকে কোনো ধৰণৰ লিংক পোৱা নাই ৰিজাল্টৰ লিংক পোৱা নাই মই এটো মেইন ওয়েবসাইট যেটো আছে তাত গৈ আপোনালোকক দেখুৱাই দিছো এটো হল হায়াৰ সেকেন্ডাৰীৰ মেইন অফিচিয়েল ওয়েবসাইট ইয়াত আপোনালোকে চাব পাৰিছে ইয়াত আপডেট নিউজ ইয়াত থাকিব আপোনালোকৰ যদি ৰিজাল্টটো শো কৰে আৰু ইয়াত যদি নাই আপোনালোকে এনেকৈ বেক কৰি তলৰ পিনে এনেকৈ ৰিজাল্টত ক্লিক কৰি দিব ৰিজাল্টত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে আপোনালোকে এটো 2023 ৰিজাল্ট শো কৰি আছে যেতিয়া আপোনালোকৰ ৰিজাল্ট দি দিব ইয়াত আপোনালোকে 2024 ৰিজাল্ট পাই যাব এতিয়া চাওক ৰিজাল্ট কেতিয়া পাব ইয়াৰ কাৰণে এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত আপোনালোকে যাব লাগিব ইয়াত চাওক আসাম এইচএস ৰিজাল্ট 2024 আফটাৰ 10 মে 10 মেৰ আগত আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব আৰু এটো আজি কিয় দিয়া নাই ইয়াৰ কাৰণটো দিয়া হৈছে ডিউ টু ইলেকশনৰ কাৰণে কিন্তু আজিলৈকে আজি তাৰিখত ৰিজাল্টটো দিয়া হোৱা নাই আৰু এটো 10 মেৰ আগত ৰিজাল্টটো ডিক্লেয়াৰ কৰিব আপোনালোকক প্ৰথমতে কৈ দিও আপোনালোকে এই যেটো লিংক আছে ওয়েবসাইট আছে ওয়েবসাইটৰ জৰিয়তে আপোনালোকে ৰোল নম্বৰটো এডমিটৰ ৰোল নম্বৰটো দি আপোনালোকে ৰিজাল্টটো চাই ইয়াৰ বাহিৰে আপোনালোকে টেক্সট মেছেজৰ জৰিয়তেও কিন্তু আপোনালোকে ৰিজাল্টটো চাব পাৰিব টেক্সট মেছেজৰ জৰিয়তে কেনেকৈ ৰিজাল্টটো লাভ কৰিব আপোনালোকক দেখুৱাই দিম আৰু এতিয়ালৈকে কোনো ৰিজাল্টৰ লিংক পোৱা নাই যেতিয়াই মই ৰিজাল্টৰ লিংকটো পাই যাম মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব লিংক তাৰ পৰা গৈ কিনে আপোনালোকে ধুনিয়াকৈ ৰিজাল্টটো চাই ল'ব পাৰিব আৰু যিহতৰ টেক্সট মেছেজৰ জৰিয়তে চাব ইচ্ছা আছে হিয়তৰ কাৰণে মই টেক্সট মেছেজৰ যেটো প্ৰসেস আছে হেতু মই জনাই দিম ইখিনি কথাই কোৱা হৈছে 10 মেৰ আগত ৰিজাল্টটো দিয়া হ'ব ইয়াত চাওক আপোনালোকে প্ৰথমটো অপচন হল আপোনালোকৰ ওয়েবসাইটত গৈ এনেকৈ ahsec.assam.gov.in and resultassam.nic.in এই দুটা ওয়েবসাইটত আপোনালোকে ভিজিট কৰি ৰিজাল্টটো চাব পাৰিব এটো হল ahsec হায়াৰ সেকেন্ডাৰী যেটো অফিচিয়েল ওয়েবসাইট হয় সেই অফিচিয়েল ওয়েবসাইটত আপোনালোকে গৈ ৰোল নম্বৰটো সাবমিট কৰি নিজৰ ৰিজাল্টটো চাব পাৰিব আৰু ডাউনলোড কৰি ৰাখিব পাৰিব এটো হল ফাৰ্স্ট অপচন আৰু সেকেন্ড অপচনটো হল আপোনালোকে ইয়াত চাব পাৰিছে Open the SMS application on your mobile phone. আপোনালোকৰ যেটো মোবাইল ফোনত SMS আছে মেছেজৰ যেটো এপ্লিকেশন আছে সেই এপ্লিকেশনটো অন কৰি এনেকৈ টাইপ কৰিব Assam 12 এনেকৈ গ্ৰেটাৰ দেন আৰু লেছ দেনৰ ভিতৰত নিজৰ ৰোল নম্বৰটো বহাই এইটো নম্বৰত আপোনালোকে সেন্ড কৰি দিব লাগিব এইটো নম্বৰ সেন্ড কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো নম্বৰেৰে সেন্ড কৰিছে সেই পাৰ্টিকুলাৰ নম্বৰটোত আপোনালোকৰ ৰিজাল্টটো পঠিয়াই দিব আৰু ৰিজাল্টৰ বিষয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰী নাইবা শিক্ষামন্ত্ৰীয়ে কোনো ধৰণৰ আপডেট দিয়া নাই গতিকে যেতিয়াই মই লিংকটো পাই যাম তেতিয়াই মই মোৰ ভিডিও ডেসক্ৰিপচনত লিংকটো দি দিম তাৰ পৰা গৈ কিনে আপোনালোকে চাব পাৰিব আৰু এইটো নম্বৰ আপোনালোকে সেভ কৰি থব পাৰে এইটোৰ জৰিয়তে আপোনালোকে ৰিজাল্ট লাভ কৰিব পাৰিব আৰু এইটো 10 মে দিয়াৰ কথা কিন্তু কোৱা নাই আপোনালোকে ভালকৈ চাব 10 মেৰ আগত দিয়াৰ কথা কৈছে আপোনালোকে মোৰ ভিডিওটোত গৈ তলত ডেসক্ৰিপচনত চাই থাকিব এনেকুৱা ধৰণৰ নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ